Hello guys, কি খবৰ আপোনালোকৰ মই কৌশিক বল্লা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগৰ অন্যটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বৰ্তমান মই আছো এতিয়া ঘৰত মানে যাব লৈছো এটা জেগালৈ। আজি প্ৰথমবাৰ এখন শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিম, য'ত নেকি মোক নিমন্ত্ৰণ কৰিছিলে। সেইকাৰণে আজি যাব লৈছো। এতিয়া কোনখননো মেলালৈ যাওঁ, কোনখন শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰোঁ, তো চাই থাকিব আপোনালোকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভাল পাব। যিমান পাৰোঁ মই ভাল কৰাবলৈ চেষ্টা কৰিম। এতিয়া যাওঁ মই, মানে বাইক নাই, গাড়ী নাই, বাইকত যাব লাগিব। দুখীয়া মানুহ, গাড়ী নাই, বাইকত যাম। সেইকাৰণে মই ৰাস্তাত ভিডিঅ' নকৰোঁ, ডাইৰেক্ট জেগাত গৈ ভিডিঅ' কৰিম। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকন দবাই পিনি অল কৰি থ'ব, যাতে মোৰ নেক্সট ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ তেতিয়ালৈকে আপোনালোকে নটিফিকেশ্যন পাই যায়। তো এতিয়া ব্লগ তেন্তে ডাইৰেক্ট জেগালৈ যাওঁ। মই যাব লৈছোঁ আৰু বাইক চলাম, ভিডিঅ' কৰিবলৈ অসুবিধা হ'ব। সেইকাৰণে ডাইৰেক্ট জেগাত গৈ ভিডিঅ' কৰিম। তো তেন্তে ব্লগ এতিয়া ডাইৰেক্ট জেগাত লগ পাম। এতিয়া মানে পাই গৈছে আমি ইতিমধ্যে। মই ইয়াত পালোহি জেগাত। মই এতিয়া এই ভিউস্থলীতে ৰৈ আছোঁ। মোৰ পাছফালে দেখিছে এইফালে মানুহ শোভাযাত্ৰা কৰিব ৰৈ আছে। তো মই ওচৰলৈ যাম। মই এতিয়া আহিছোঁ ধেমাজি যি চেঙেলী পথাৰ, ৰাজহুৱা খেলপথাৰ। ইয়াতে অনুষ্ঠিত হৈছে বিহু মেলা। কালিৰ পৰা হৈছিলে, দুদিন হৈছিলে, আজি শেষৰ দিন। আজি শোভাযাত্ৰা আৰম্ভ হৈছে। তো মই গৈ আছোঁ ওচৰলৈ, দেখাম আপোনালোকক। যিমান পাৰোঁ দেখাব চেষ্টা কৰিম কি কি সাংস্কৃতিক দল আহিছে। তো বলক এতিয়া ওচৰলৈ যাওঁ। মই ওচৰলৈ বহি আছিলোঁ, ভিডিঅ' কৰা আছিলোঁ। এতিয়া অলপ যাওঁ ওচৰত গৈ ভিডিঅ' কৰি আছোঁ মই। তো চাই থাকক কি কি সংস্কৃতি দল আহিছে, যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। তো ভিডিঅ' চাই থাকিব। পাছফালে শোভাযাত্ৰা হ'বলৈ মানে আৰম্ভ হৈ আছে আৰু। এইখন মেইন গেটখন মই দেখাম অলপ দেৰিকৈ আগফালৰ পৰা। এইফালে অকণমান অনুষ্ঠান হৈ আছে, সম্বোধনা অনুষ্ঠান হৈ আছে। পিছফালে আছে এয়া শোভাযাত্ৰা। প্ৰথম এয়া দেখিছে বৃহত্তৰ হাতীগড় আঞ্চলিক ৰাইজৰ সহযোগত আৰু ড্ৰেগন ক্লাবৰ সৌজন্যত হৈ আছে এইখন মেলা। তো চাওঁ কিমান কি দেখাব পাৰোঁ। আৰম্ভ হ'ব এতিয়া আৰু। টাইমো হ'ল, যথেষ্ট টাইম হৈ গ'ল। অথনিৰ পৰা 10টা বজাত হোৱা কথা আছিলে, কিন্তু নহ'লগৈ বতৰৰ বিধি পথালিৰ কাৰণে। এতিয়া আৰম্ভ হ'ব হৈছে। তো বলক এতিয়া আৰম্ভ হ'ব আৰু। আপোনাৰ কছাৰী চাইদাক বিহুৰ পৰা আদি কৰি বড়ো, মিচিং চব সকলো জনগোষ্ঠী আহিছে। তো দেখাম মই আপোনালোকক, চাই থাকিব। শোভাযাত্ৰা দেখিছে, আহি আছোঁ খোজকাঢ়ি। তো একেলগে ঘূৰা নাই, ঘূৰিম আৰু কিমান দূৰ যায় নাজানো, কমিটিয়ে জানিব। তো দেখাই আছোঁ আপোনালোকক। শোভাযাত্ৰা মানুহ হৈছে, যথেষ্ট মানুহ হৈছে। তো মই যিমান পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ আপোনালোকক। চাই থাকিব মোৰ পাছফালে এই শোভাযাত্ৰা।
শোভাযাত্ৰা শেষ হৈছেগৈ আৰু এয়া আমাৰ ইয়াতে ইউটিউবাৰ বাকী বহুত দূৰ খোজকাঢ়িলোঁ খোজকাঢ়ি শেষত আমি এতিয়া পালোঁহি বিহুস্থলী শোভাযাত্ৰা শেষ হ'লগৈ আৰু ইয়াৰ পৰা আমি এতিয়া কি হয় বাকী কি কাৰ্যসূচী আহি ৰাতি পোৱাৰ পিছতে গম পাম মানুহ কিমান পাছলৈ ভাগ কিমান মানুহ বহুত দূৰ খোজকাঢ়িলোঁ তাকে ভাগৰ লাগিছে অলপ বহিম ৰেষ্টত তাৰপিছত ইয়াৰ পৰা যাম আৰু চাই থকা আৰু বেছি দূৰ নহয় যিহেতু এতিয়া মানুহবোৰ এতিয়া পালেহি বিহুস্থলী পালেহি শোভাযাত্ৰা ইয়াৰ পিছতে এতিয়া মানুহৰ ৰেষ্ট লৈ লঘু আহাৰ গ্ৰহণ কৰিব গ্ৰহণ কৰাৰ পিছত যি কৃষ্টি প্ৰদৰ্শন সেই সমূহীয়া কৃষ্টি প্ৰদৰ্শন হ'ব চাই থাকিব লঘু আহাৰ গ্ৰহণ কৰাৰ পাছতে এয়া মুকলি বিহু মানে নিজৰ কৃষ্টি প্ৰদৰ্শন যিসকল দল শোভাযাত্ৰা অংশগ্ৰহণ কৰিবলৈ আহিছিল তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে ইয়াত সকলো জাতি জনগোষ্ঠী কছাৰীৰ পৰা আদি কৰি মিচিং বড়ো সকলোৱে নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে লাষ্টত এয়া আমাক সম্বোধনা জনোৱাৰ সময়কণ চবতছে ভাল লগা সময় এইকণেই কমিটিয়ে যি আমাক মৰম চেনেহ দিলে
যি নিমন্ত্ৰণ জনাইছিলে তাৰ কাৰণে আমি কমিটি সকলো বিষয়ববীয়াক আমাৰ ফালৰ পৰা বহুত 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 ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকে এই যি মহান কামত আমাক অকণমান হ'লেও সুযোগ দিলে তাৰ কাৰণে বহুত ধন্যবাদ আৰু সদায় চিৰ কৃতজ্ঞ হৈ থাকিম কমিটিৰ ওচৰত। তাৰে কামনা কৰিলোঁ আৰু বহুত ভাল লাগিলে শোভাযাত্ৰাখনত অংশগ্ৰহণ কৰি। মানুহবোৰ বহুত মৰমীয়া, সকলোৱে ছাপোৰ্ট কৰিছে, ভাল লাগিলে। দেখা পাই জনাই ৰাখিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু তো কিমান চাই ভাল পালে ভিডিঅ' চাই কিমান ভাল পালে জনাব আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা যি বেল আইকনটো দবাই থ'ব, তাতে মোৰ যেতিয়া মই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে যাতে সোনকালে পাই চাবলৈ। ভাগৰ লাগিছে, বহুতো খোজকাঢ়িলোঁ। তো আজিলৈ ভিডিঅ'টো এটা সমাপ্ত কৰিম। টাটা বাই বাই, পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। তো আজিলৈ টাটা বাই বাই।